3 ঘণ্টা জুৰি মোৰ মৃত্যুৰ দেহটো ওলমি আছে মোৰ কোঠাৰ চিলিং ফেনত। পুৱা 7 বাজি গ'ল। মা দেউতাই উঠি চাহ খালে। হয়, মই সকলো দেখি আছো। মা দুৱাৰৰ কাষলৈ আহি লকটো ঘূৰাই চাইছে। ভিতৰৰ পৰা বন্ধ দেখি আঁতৰি গৈছে। ভাবিছে ৰাতিৰ খং কমাই নাই চাগৈ, দেৰিলৈকে শুই আছে। মা বাথৰুমৰ পৰা ওলাই আহি আকৌ দুৱাৰৰ লকটো ঘূৰালে, মুখেৰে ঘূৰ ঘূৰালে। ইমান দেৰিলৈকে শুই থাকিব লাগে নে? ডাইনিং টেবুলৰ চকীখনত বহি দেউতাই বেপাৰ কৰি আছে। মা গৈ ওচৰতে বহি দেউতাক বকিবলৈ ধৰিছে। আপুনি কালি কিয় বৰুৱা ল'ৰাটোৰ ইমান গুণ গাব লাগে? সকলোৰে ল'ৰাই A গ্ৰেড পাইছে নেকি কিবা? আমাৰ ই নাপালে নাই, সেইবুলি তাক এনেকৈ ক'ব নালাগে নহয়। দেউতাই মাক বহুত খং কৰিব বুলি ভাবিছিলো, পিছে নাই। দেউতাই লাহে লাহে ক'লে, হ'ব দিয়া, কিবা এটা পঢ়িলেই হ'ল। আজিকালি ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িলেও চাকৰি নাপায় দেখোন। ডিগ্ৰী এটা ল'লে কিবা এটা কৰি খাব পাৰিব। হ'ব দিয়া, মই চিন্তা কৰা নাই সেইবোৰ। দেউতাৰ কথা শুনি মই আচৰিত হলো। দেউতাচোন মই ভবা ধৰণৰ নহয়। ইমান ভাল মোৰ দেউতা। A+ নাপাই গোটেই ৰাতি ভাত পানী নোখোৱাকৈ মই এনে কান্দি কান্দি চকু ফুলালো। আচলতে কোনো কথাটো ইমান চিৰিয়াছলি লোৱাই নাই। মোৰ দুখ লাগি গ'ল। কি ভুল কৰিলো মই? ভণ্টি কলেজলৈ বুলি ৰেডি হৈছে। তাই মাজতে এবাৰ কৈ গ'ল, আমাৰ মহাৰাজ উঠাই নাই নেকি? মাক আৰু কৈছে, দাদাক কবি 12 বজাত মোক লৈ আহিব কলেজৰ পৰা। কাকতিহঁতৰ ডাঙৰটোৱে মোক সদায় দিগদাৰ কৰি থাকে। এসেকা দিব লাগিব আজি তাক। তাইৰ কথা শুনি মই উত্তেজিত হৈ উঠিলো। হাতখনেৰে ডিঙিৰ ৰছীডাল খুলিব খুজিলো। পিছে নিথৰ হাতখন মই লৰচৰেই কৰিব নোৱাৰিলো। মই বুজিলো, কিমান ভুল হৈ গ'ল মোৰ। তাই কাৰ লগত কাজিয়া কৰিব, কাৰ লগত বজাৰলৈ যাব, কোনে তাইক বান্ধৱীৰ ঘৰত থৈ আহিব। নতুনকৈ কলেজলৈ যোৱা ভণ্টি গেটখন খুলি ৰাস্তাত উঠিল। মই দেখি আছো। তাইক কোনোবাই কিবা কৰিলেও মই এতিয়া একো ক'ব নোৱাৰো। এই মুহূৰ্তত বন্ধু আকাশ ৰিজানহঁতে কি প্লেন কৰি আছে তাকো মই জানিব পাৰিলো। গোটেই কেইজন আহিব। মোক KFC লৈ নি ছাৰপ্ৰাইজ দিব। মোৰ মনটো ভাল লগাবৰ বাবে সিহঁতে ISLৰ টিকটৰ বাবেও চিন্তা কৰি আছে। মই আচৰিত হলো। মানুহবোৰ ইমান ভাল, ইমান ধুনীয়া এই পৃথিৱীখন। আৰুতো ঘূৰাই নাপাওঁ এই জীৱনটো। মই আগতে কিয় নুবুজিলো? মা আকৌ দুৱাৰৰ ওচৰলৈ আহিল। সৰু সৰুকৈ ক'লে, বাপা উঠ, দুৱাৰখন খুলি দে। তোক আৰু কোনোদিন খং নকৰো। 8 বাজি গ'ল, উঠি আহ সোণটো, মুখ হাত ধো। তই ভালপোৱা লুচি আৰু আলু ভাজি বনাইছো। আহ বাবা আহ। মই বাচি থকা হলে ইমান পৰে মাৰ ডিঙিত ধৰি কান্দি থাকিলোহেঁতেন। এতিয়া পিছে কান্দিবও নোৱাৰো। দুৱাৰ নখোলা বাবে দেউতাৰো চিন্তা হবলৈ ধৰিলে। দুৱাৰখন অলপ জোৰেৰে হেঁচি দিলে। কেইদিনমান আগতে লেপটপ এটা লাগে বুলি কওঁতে দেউতাই A+ পালেহে লেপটপ পাবি বুলি কোৱা দেউতাই দেখোন 2 দিন আগতে লেপটপটো কিনি আলমাৰীত থৈ দিছিল। তাৰমানে মই A+ নাপালেও কথা নাছিল। কথাটো মই আগতে নাজানিলো কিয়? সেয়া দেউতাই লেপটপটো টেবুলত থৈ মোক বাৰে বাৰে দুৱাৰখন খুলিবলৈ কৈ আছে। দৰজাখন নোখোলা কিয়? কি হৈছে? কি হৈছে তোৰ? মই বস্তু এটা আনি থৈছো তোৰ বাবে। দেউতাই তেনেকৈ কোৱা দেখি মায়েও যোগ দিলে, বাবা দৰজাখন খুলি দে। দেউতাৰে তোৰ বাবে কিবা আনিছে চাচোন। বাবা বাবা। সেয়া দেউতাহঁত বেছিকৈ অধৈৰ্য হৈ পৰিছে ক্ৰমান্বয়ে। দুয়ো ভয়তে কঁপিবলৈ আৰম্ভ কৰিছে। মা কান্দিছে, বিচনাত পৰিছেগৈ। দেউতাই ধৈৰ্য হেৰুৱাই পেলাইছে। জোৰে জোৰে দুৱাৰখনত ঢকিয়াইছে। মই ক'বলৈ চেষ্টা কৰিছো, নুখুলিবা দুৱাৰখন। কোনোদিনে এই দুৱাৰখন খুলিবলৈ চেষ্টা নকৰিবা। মোৰ মা, মোৰ দেউতা, ভণ্টি, মই এয়া কি কৰি পেলালো? মই তোমালোকৰ কথা কিয় এবাৰো নাভাবিলো? আঁতৰি যোৱা দুৱাৰখনৰ কাষৰ পৰা। নুখুলিবা এই দুৱাৰখন কোনোদিনে।